हेलो गाइस কি খবৰ আপোনালোকৰ আশা কৰিছো ভালে আছে আজি মই ইডলি বনাম আৰু আপোনালোকক দেখাম কেনেকৈ বনাও আৰু মই এটা নাৰিকল অকমান ভাজি লৈছো আৰু নাৰিকলখিনি দি দিছো চাউলৰ গুৰি হয় চাউলৰ গুৰিখিনি মিক্স কৰি লৈছো আৰু ইয়াতে মানে ফাৰ্স্ট পানীৰে কৰিছিলো অকমান আৰু এতিয়া গাখীৰ দি দিছো আৰু গাখীৰটো মিক্স কৰি লম ধুনিয়াকৈ আৰু চেনি দিছো আৰু চেনিটো মিঠা যিমান খাই ইমান দিব তাৰ পিছত অকমান ইয়াতে দিব লাগিব নিমখ নিমখ দিছো অকমান আৰু এইটা ইডলি বনোৱা হয় আৰু ইয়াতে মই ৰিফাইন দি দিছো ৰিফাইনটো লগাই লৈছো তাৰ পিছত ইয়াতে মই এইখিনি দি মই ৰিফাইন লগোৱা হৈ গল আৰু এতিয়া এইখিনি দি দিম তাৰ পিছত মই হেৰি কৰিব লাগিব কুকাৰত মানে সিটি মাৰিব লাগিব এতিয়া জলদি হৈ যাব আৰু এটা কুকাৰত পানী দিব লাগিব আৰু মই দেখাই আছো আপোনালোকক এইখিনি হৈ গল এইখিনি ৰেডি তাৰ পিছত ইয়াৰে মই হেৰিটো লগাই দিছো তাৰ পিছত কুকাৰ এটা পাতিছো ডাঙৰ কুকাৰ আৰু কুকাৰটোত পানী দিছো পানীখিনি আৰু গেছটো হাইত আছে আৰু ইয়াৰ ঢাকনিখন লগাই দিছো তাৰ পিছত আমাৰ ইডলি ৰেডি হৈ গল দুটা সিটি মাৰিছে ইয়াৰ ধুনিয়াকৈ ৰেডি হৈ গল চাহৰ লগত খাবলে গধূলি টাইমত খাব পাৰি ৰাতিপুৱা টাইমত খাব পাৰি তাৰ পিছত ধুনিয়া হৈ গল চাওকচোন আৰু আপোনালোকৰ ভিডিওটো কেনেকুৱা লাগিলে জনাব আৰু আপোনালোকে এনেকৈ খাইনে জনাবচোন থ্যাংক ইউ ভিডিও